হেৰাই যোৱা আত্মবিশ্বাস কেনেকৈ ঘূৰাই আনিব? 1 নম্বৰতে প্ৰথমতে আপুনি নিজক ভালকৈ ৰাখক। ক'ৰবাত গ'লে নিজক ভালকৈ সজাই পৰাই নিয়ক। নিজক ভাল লাগিলে মানুহৰ চেল্ফ কনফিডেন্স বাঢ়ে। 2 নম্বৰতে আপুনি সময় উলিয়াই মহান ব্যক্তিসকলৰ জীৱনী পঢ়ক। তেওঁলোকৰ জীৱন সংগ্ৰামৰ কথাখিনি জানিলে আপোনাৰ বহুত সহায় হ'ব। নতুন আইডিয়া আহিব, ভাল ভাল থটছ আহিব। 3 নম্বৰতে আপুনি নিজেও ভাল অনুভৱ কৰক আৰু আনকো ভাল অনুভৱ কৰাওক। কেতিয়াও আনৰ সমালোচনা নকৰিব। মনত ৰাখিব, আপুনি যিটো আনক দিব ঘূৰায়ো সেইটোৱে পাব। 4 নম্বৰতে আপোনাৰ সংগ ভাল হ'ব লাগিব। মানুহৰ জীৱনত সংগই বহুত প্ৰভাৱ পেলায়। 6 নম্বৰতে যদি কেতিয়াবা কিবা কামত অসফল হয়, মন বেয়া কৰাৰ প্ৰয়োজন নাই। কাৰণ অসফলতাৰ পৰাই মানুহে শিকিবলৈ পায় আৰু সফলতা লাভ কৰে। মাত্ৰ এইটো বিচাৰ কৰক, কামটো